हेलो गाइज गुड मर्निंग सकलोके स्वागतम जानाइছো मोर अन्य एटा भिडिओলৈ। আজি বহু দিনৰ বিৰতিৰ পাছত আকৌ ব্লগটো আৰম্ভ কৰিছো। আই হোপ আপোনালোকে ব্লগটো চাই ভাল পাব। ডাস্টবিনটো বহুতেই বেছি হৈ গৈছিল, তো মই লেতেৰাখিনি পেলাব গলো, পেলাই থৈ বগৰী এটাকে খাই লওঁ বোলো। তো বগৰী এটাকে খাই ললো। বগৰীখিনি ইমান খোপা লাগিছে, খোৱা মানুহ নাই, এনেই পৰি ছাগলীয়ে খাই এনেকেই শেষ হৈ গৈছে। অকমানে আচাৰ দিলোঁ আমি ভাল নাপাওঁ বগৰী আচাৰটো, সেইকাৰণে তো পেলাই থৈ আহিলোঁ লেতেৰাখিনি। তো ডাষ্টবিনটো থৈ দিওঁ। পাচলিখিনি আনি এনেকেই থোৱা হৈ গৈছে, মই সামৰিবও সময় পোৱা নাই। এইখিনি মই ফ্ৰিজত থ'বও টাইম হোৱা নাই। এইখিনি পাচলিখিনি বিলাহী, কেপচিকাম, মটৰ, ফুলকবি এনেকৈ কিবা কিবি আনিছে বজাৰৰ পৰা। এইটো পালেং শাকো আনিছে। আজি মই পালেং শাক দি দালি বনাওঁ। তাৰপিছত এইটো আৰু তো চাওঁচোন বলক, পালেং শাক দি দালি মই কেনেকৈনো বনালোঁ। পাছত মই পিঁয়াজ পাঁচফোৰণ দি বিলাহীখিনি ভালদৰে গলি যোৱাত মই শাকখিনিও দি অকণ সময় ভাজি দালিখিনি দি দিছোঁ। তাৰপিছত দালিখিনি অকণমান লৰাই উতলাহাত মই দালিখিনি নমাই দিম গেছটো অফ কৰি। আৰু ইয়াত দি দিম মই ধনিয়া। তো ৰেডি হৈ গ'ল আমাৰ পালেং শাক দিয়া দালি। ইয়াত এইটো মই থৈ দিওঁ ছাইডত। তো আজি মই বনাম মিক্স ভেজ, কেপচিকাম, ফুলকবি আৰু ৰঙালাও এনেকৈ কিবা কিবি মিক্স কৰি বনাওঁ। তাৰপিছত আকৌ আমি খালোঁ চোনপাপৰি। বেপাৰী এটা আহিছিলে, চোনপাপৰি আৰু বেলুন এটাক ৰাখি দিলোঁ চনাৰ কাৰণে। এয়া চোনপাপৰিও খাই লওঁ। তো আজি আমাৰ চলি আছে সৰিয়হৰ কাম এইখিনি, আৰু পাপায়ে সাৰি আছে। পাপাহঁতে খাই ল'লে বাৰু। তাৰপিছত মই এতিয়া ভাত খাওঁগৈ। আজি বনাইছিলোঁ পালেং শাক দি দালি, মিক্স ভেজ, চালাড এনেকৈ খাই লওঁ আৰু। তাৰপিছত এয়া আমাৰ ৰুম এটা প্ৰটিন কৰা হৈছিলে। প্ৰটিনখিনি মাৰি লোৱাৰ পিছত ৰুমখিনি ঠিক কৰা হোৱাই নাই। এয়া ৰুমৰ অৱস্থা এনেকুৱা। ৰুম চুম ঠিক কৰিবই আছে। এতিয়া অকণ সময় চনাৰ লগত খেলোঁ। তো আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আজি আহিছে আকৌ লগ পাম বেলেগ এটি ভিডিঅ'লৈ। বাই বাই।